হয়, মই বৰ্তমান উপস্থিত আছো বাক্সা জিলাৰ ১ নং পূব ভোলাজাৰ প্ৰাথমিক বিদ্যালয়ত আৰু যি সময়ত শিক্ষা বিভাগে শিক্ষকসকলক পৰ্যাপ্ত পৰিমাণে সা সুবিধা প্ৰদান কৰাৰ কথা কৈ আছে বা শিক্ষক প্ৰয়োজনতকৈ অধিক আছে বুলি কৈ আছে, সেই সময়তে এইখন বিদ্যালয়ত দেখা গৈছে যে বৰ্তমানলৈকে এজনো শিক্ষক নোহোৱাকৈ বিদ্যালয়খন চলি আছে। হয়, মই বিদ্যালয়খনৰ এটা সামগ্ৰিক এটা পৰিৱেশ এটা দেখুৱাব বিচাৰিছো আৰু এই বিদ্যালয়খনত এতিয়া 23জন ছাত্ৰ ছাত্ৰী থকাৰ পিছতো এই বিদ্যালয়খনত কিন্তু কোনো ধৰণৰ শিক্ষক নাই। যোৱা 3টা মাহ ধৰি এই বিদ্যালয়খনত কোনো শিক্ষক নোহোৱাকৈ চলি আছে। যি সময়ত 6 মাহিলী পৰীক্ষাৰ সময় আৰু এই 6 মাহিলী পৰীক্ষাৰ সময়তো পৰীক্ষা অনুষ্ঠিত হোৱা নাই। ইয়াত অভিভাৱকসকল ইয়াতে শংকিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ। মই আমাৰ এই বিদ্যালয়খনৰ সভাপতি উপস্থিত আছে, পৰিচালনা সমিতিৰ সভাপতিক মই সুধিব বিচাৰিছো যে তেখেতে এই সম্পৰ্কত কি যোগাযোগ কৰিছে বা কি তেখেতসকলৰ মতামত। হয়, আপুনি এই বিদ্যালয়খনৰ সভাপতি, আপোনাৰ নামটো? শ্ৰী প্ৰবীণ নাথ। হয়, আপোনালোকৰ সমস্যাটো কওকচোন, কেনেকৈ শিক্ষক নোহোৱা হৈ আছে সেই কথাখিনি কওকচোন আপুনি। সমস্যাটো এইটোৱে, আমি যে শিক্ষক যিহেতু নাই, ইয়াৰ কথা গম পাই আমি লগে লগে আমি শিক্ষা পৰিষদক আমি কেন্দ্ৰত আমি জনাইছো অফিচত যে আমাৰ স্কুলখন তলা লগা হৈছে, শিক্ষক এতিয়া এজনো নাই। শিক্ষক এজন আছিল আগতে, কিন্তু সেই বিপিন চন্দ্ৰ তেখেতো কিন্তু গুচি গৈছে, কিন্তু বা স্কুল পৰিচালনা কমিটিক বা সভাপতিক কোনো ধৰণৰ মই ইয়াৰ পৰা যে গুচি যাম। আমি গম পোৱা মতে চৰকাৰে শিক্ষা বিভাগে ইয়াতে আপোনালোকৰ অৰ্ডাৰো দিছে শিক্ষক দিবৰ কাৰণে, সেই অৰ্ডাৰ মতে কোনো শিক্ষক ইয়াতে অহা নাই। এজন এজনকে কেইজন শিক্ষকৰ অৰ্ডাৰ পালে আপোনালোকে? 3জনে পাইছিলো। 3জন পালে, এজনো শিক্ষক অহা নাই। শেষৰজন শিক্ষক মদন কুমাৰ আছিলে, মদন কুমাৰো এতিয়ালৈ অহা নাই। আমি অপেক্ষা কৰি আছো আৰু ইতিমধ্যে আমি অফিচতো যোগাযোগ বা এনেকুৱা কৰি আছো। আমাৰ MCL মহাশয়কো আমি এই মাত্ৰ জনাইছিলো, তেখেতো কিবা এটা হেৰি দিছে, ভাবুকি দিছে হয়তো হ'ব বুলি, কিন্তু এতিয়ালৈ হেৰি দিছে আহিব বুলি। হয়, আমি জনাব খুজিছো যে ইয়াত অভিভাৱক, ছাত্ৰ ছাত্ৰী আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে এতিয়াও অধীৰ আগ্ৰহেৰে বাট চাই আছে যে শিক্ষক আহিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি সোণোৱালী যি ভৱিষ্যত, তেখেতসকলৰ সোণোৱালী ভৱিষ্যত তেওঁলোকে আগুৱাই যাবলৈ সক্ষম হ'ব। আমি ইয়াৰ ভিতৰৰ পৰিৱেশ দেখুৱাব বিচাৰিম। ইয়াতে ছাত্ৰ ছাত্ৰীসকল ৰৈ আছে আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকল ৰৈ আছে যদিও কোনো ধৰণৰ শিক্ষক ইয়াতে নাই। ইয়াতে এটা সামগ্ৰিক পৰিৱেশ মই দেখুৱাব বিচাৰিছো। সামগ্ৰিক পৰিৱেশ মই ইয়াত দেখুৱাব বিচাৰিছো। ইয়াত ছাত্ৰ ছাত্ৰীসকল ৰৈ আছে, ৰৈ আছে, কিন্তু ইয়াতে কোনো ধৰণৰ শিক্ষক নাই। ইয়াতে শিক্ষকৰ যি আসন, এই শিক্ষকৰ আসন ইয়াতে খালী হৈ আছে। শিক্ষকৰ আসনত কোনো ধৰণৰ শিক্ষক নাই। ইয়াতে ছাত্ৰ ছাত্ৰীসকলৰ গৃহকৰ্মৰ বহি আছে, ৰেজিষ্টাৰ বহিও আছে, কিন্তু কোনো শিক্ষক নাই। মই ইয়াৰে এজন ছাত্ৰ আছে, ইয়াতে 5ম শ্ৰেণীৰ ছাত্ৰ এজন, মই ছাত্ৰজনক সুধিব বিচাৰিম, তোমাৰ নামটো কি আছিলে? হয়, এই তোমালোকৰ ছাৰ কেতিয়াৰ পৰা নাই? 3 মাহমান হ'ল। তোমালোকে কি কৰিছা এতিয়া? কি কৰি থাকা? খেলা ধূলা কৰা? কোনোৱেতো পঢ়াব অহা নাই? তোমালোকে এনেই পৰীক্ষাৰ সময় আছিল, এতিয়া পৰীক্ষা হ'ব লাগিছিল, পৰীক্ষা হোৱা নাই? তোমালোকে ঘৰত নিজে নিজে পঢ়ি আছা? হয়, গতিকে আমি ক'ব বিচাৰিছো যে এইখন বিদ্যালয় 1 নং পূব ভোলাজাৰ এই বিদ্যালয়খনত অতি শীঘ্ৰে শিক্ষকৰ ব্যৱস্থা কৰিব লাগে। চৰকাৰে দাম্ভিকভাৱে ঘোষণা কৰি আছে যে অসমত পৰ্যাপ্ত পৰিমাণে শিক্ষক আছে, কিন্তু এইখন এখন জ্বলন্ত প্ৰমাণ যে ইয়াত কোনো শিক্ষক নাই আৰু কি কাৰণত শিক্ষক ইয়াতে চৰকাৰে দিব পৰা নাই, এইটো এটা এই সময়ত জটিল প্ৰশ্ন হৈ পৰিছে। গতিকে আমি ৰাইজক হৈ আমি দাবী জনাব বিচাৰিছো যে ইয়াতে শিক্ষকৰ সোনকালে যাতে নিযুক্তি প্ৰদান কৰে। আজি প্ৰায় 3 মাহ ধৰি শিক্ষক নাই আৰু ইতিমধ্যে ল'ৰা ছোৱালী পৰীক্ষা চলিছে। ইতিমধ্যে বেলেগত মই গম পাইছোঁ আমি, কিন্তু আমাৰ এই ভোলাজাৰ স্কুলত 1 নং ভোলাজাৰ প্ৰাথমিক বিদ্যালয়ত এতিয়ালৈ পৰীক্ষা আৰম্ভ কৰিব পৰা নাই, কাৰণ মাষ্টৰ নাই। আজি 3 মাহ ধৰি এই স্কুল অফ হৈ আছে, বন্ধ হৈ আছে। গতিকে আমাক শিক্ষামন্ত্ৰী বা চৰকাৰৰ ফালৰ পৰা অতি শীঘ্ৰে আমাক এই 1 নং ভোলাজাৰ প্ৰাথমিক যিবিলাক ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ভৱিষ্যত মংগল কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। শিক্ষক কোন আছিল আগতে? শিক্ষক আছিল আমাৰ মাননীয় শ্ৰীযুত বিপিন বৰুৱাদেৱ। তেখেত অজানিকৈ নজনাকৈ তেওঁ বেলেগ স্কুলত গুচি গৈছে, আমাৰ কমিটিকো জনোৱা নাই। আগতে কেইজন শিক্ষক আছিল? এজনে আছিল। এতিয়া এজনো নাই আৰু বৰ্তমান এতিয়া